Hi everyone, welcome to Nadu vlog. আশা কৰোঁ আপোনালোক সকলোবোৰ নিশ্চয় ভালে আছে। আহক কিছু মনৰ কথা কওঁ আজি। যেতিয়া বেটা বেটি সৰু হৈ আছিলে তেতিয়া সিহঁতৰ যত্ন লওঁতে সিহঁতৰ দেখভাল কৰোঁতে মই সিহঁতৰ সৰুকালৰ দিনবোৰ সিহঁতৰ হাঁহি কান্দোনবোৰ মই এনজয় কৰিবই নোৱাৰিলোঁ। সো এতিয়া মানে আদবক আপোনালোকে দেখি থাকে ব্লগত মোৰ তাক প্ৰতিটো মুহূৰ্তই তাক মই এনজয় কৰোঁ। মানে সময়খিনি মই হাতৰ পৰা ওলাই যাব দিব নোখোজোঁ। মানে যেতিয়ালৈকে মই আছোঁ ভাবোঁ টাইমটো হয়তো এতিয়া আছোঁ, হয়তো পিছ মুহূৰ্ত নাথাকিবও পাৰোঁ। সেইকাৰণে প্ৰত্যেকটো মুহূৰ্ত তাৰ লগত মই জিবলৈ চেষ্টা কৰোঁ। আচলতে যেতিয়া আমাৰ মনবোৰ এনেকুৱা হয় আজিয়ে মোৰ শেষ দিন, তেতিয়া প্ৰতিটো মুহূৰ্ত ভালকৈ আৰু প্ৰতিটো মুহূৰ্ত জিবলৈ চেষ্টা কৰা হয়, প্ৰতিটো মুহূৰ্ত ধৰি ৰাখিবলৈ চেষ্টা কৰা হয়। মোৰ এইটো বহুত দিনৰ পৰাই মোৰ এইটো মনৰ কথা। আচলতে মই প্ৰতিটো মুহূৰ্তই মই তেনেকৈয়ে জিবলৈ চেষ্টা কৰোঁ। আৰু মই খেলি ধূলি এতিয়াও ভাল পাওঁ। এতিয়া মই আদবৰ লগত খেলোঁ আৰু ইনডোৰ গেমবোৰ ইহঁতৰ লগত খেলোঁ, পোৱালীকেইটাৰ লগত মোৰ। কিন্তু আদবো এতিয়া স্কুলত এডমিশ্যন হৈ গ'ল তাৰ। চ' এতিয়া এইটো লাহে লাহে ডাঙৰ হৈ যাব আৰু এতিয়া মোৰ আকৌ লগ এটা নাইকিয়া হ'ব। এনেকৈয়ে যায় লাইফ এনেকৈয়ে চেঞ্জ হৈ থাকে সদায়। এনেকৈয়ে আহে, ভালো আহে বেয়াও আহে। ভালেই হওক বা বেয়াই হওক, যেনেকুৱা ধৰণে চেঞ্জেছ আহে আমাৰ লাইফলৈ তাকে একচেপ্ট কৰি লোৱাটোহে আচল কথা। আৰু ওপৰলৈ কেতিয়াও কাৰো লগত বেয়া নকৰে। এটা কথা ঠিক, মই যদি বেয়া আৰু মোৰ লগত যদি কিবা বেয়া হৈছে তেতিয়া সেইটো নিশ্চয় চিন্তনীয় বিষয়। আজি বাৰু মোৰ কথাবোৰ অকণ গধুৰ লাগিছে নেকি? হয়, অকণমান গভীৰকৈ যদি আমি কথাবোৰ চিন্তা কৰোঁ লাইফটো খুব সহজ হৈ যায়। মই সেই বুলিয়ে ভাবোঁ অন্তত। এতিয়া মই লৰালৰিকৈ দুপৰীয়াৰ লাঞ্চৰ যোগাৰ কৰি আছোঁ। লাঞ্চখিনি বনাই মেলি পেলাই লাৰিকা যাব লাগিব। লাৰিকাত আদবৰ আজি ড্ৰয়িং কম্পিটিশ্যন আছে আৰু চবতকৈ সৰু পাৰ্টিচিপেণ্ট চাওঁ কি হয়। আদবৰ কাৰণে একেবাৰে চিৰিয়াছ কম্পিটিশ্যন নহয় বাৰু, এনেই জাষ্ট কম্পিটিশ্যনত বহিব লাগে আৰু সিমানেই।
ড্ৰয়িং কম্পিটিশ্যন শেষ কৰি আদবে প্ৰাইজবিলাকৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিলে। ভাবিছে এটা কিজানি পামেই নেকি মই, কিন্তু নহ'লগৈ। ইমানবোৰ ডাঙৰ ল'ৰা ছোৱালী থাকোঁতে কম্পিটিশ্যনত ক'ত বাৰু সি জিকিব। কিন্তু যিয়ে হওক, কম্পিটিশ্যনত পাৰ্টিচিপেট কৰাটোৱে ডাঙৰ কথা নহয় জানো বাৰু। এইখিনিতে মই কওঁ যে যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ মই ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম। লাভ ইউ অল, টেক কেয়াৰ, বাই বাই।